নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ এই এষ্ট্ৰলজি চেনেললৈ, য'ত আমি সদায় কিছুমান আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ। আহকচোন আজি জানি লওঁ কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে 8 ফেব্ৰুৱাৰী 2021 চনত আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে এষ্ট্ৰলজি বিষয়ক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, এই কেইটামান ৰাশিৰ 8 ফেব্ৰুৱাৰী দিনটোত বিশেষ ধৰণৰ ভাগ্য উজ্বলিব গৈ আছে। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব, যাৰ ফলত তেওঁলোকে মনে বিচৰা ফল লাভ কৰিব, জীৱনত সুখানুভূতি লাভ কৰিব তথা শাৰীৰিক আৰু মানসিকভাৱে ষ্ট্ৰং হৈ থাকিব পাৰিব। জীৱনত তেওঁলোকে সুখ শান্তি লাভ কৰিব, পৰিয়ালতো সুখ শান্তি ঐক্য বৃদ্ধি হ'ব, আগতকৈ সদস্যবোৰৰ মাজত মিলা প্ৰীতি হ'ব, আগতকৈ যথেষ্ট বৃদ্ধি হ'ব। লগতে জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব, প্ৰেম প্ৰণয় শুভ হ'ব, দাম্পত্য জীৱন সুখৰ হ'ব। চাবলৈ গ'লে লোকৰ কেৰিয়াৰ দিশতো উচ্চ শিক্ষা লোৱাসকলে বিশেষ সুফল লাভ কৰিব, চাকৰি লাভ হ'ব পাৰে কিছুমানৰ, আৰু লগতে চাকৰি ব্যৱসায়ত উন্নতি হোৱা দেখা যায়। সামাজিক মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি লাভ কৰিব, আৰ্থিক অৱস্থা উন্নতি হ'ব আৰু বিভিন্ন দিশত চাবলৈ গ'লে বিশেষ ধৰণৰ উন্নতি হোৱা দেখা যাব। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ, মিথুন, তুলা, কুম্ভ, কন্যা আৰু মকৰ ৰাশি। বন্ধুসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা ভাগ্য খুলিব গৈ আছে 8 ফেব্ৰুৱাৰী তাৰিখটোত বিশেষভাৱে আৰু বিশেষভাৱে ভাগ্যৰ ৰূপে পৰিগণিত হ'ব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।